সাবস্ক্ৰাইব কৰক অনলাইন জব ইন আছাম ইউটিউব চেনেলটোক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰক এডুকেশ্যনেল ভিডিঅ' নটিফিকেশ্যন পাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ স্বাগতম অনলাইন জব ইন আছাম ইউটিউব চেনেলটোলৈ। পুনৰ গুৱাহাটীত মিউনিচিপাল কোঅপাৰেশ্যন বৰ্ডত চাকৰি ওলাইছে। সোণালী সজুত আপোনালোকে কেনেকৈ সেই তথ্য পাব পাৰে আজি মই আপোনালোকক দেখুৱাম। তেন্তে বলক আজিৰ ভিডিঅ'টো অলপো পোষ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক সম্পূৰ্ণ তথ্য পাবলৈ। ইয়াৰ বাবে আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে আপোনাৰ চাৰ্চ বাৰত টাইপ কৰক www.assamjobnews.com। তাৰপিছত আপোনালোকৰ মোবাইলত এনেদৰে এখন পেজ খোল খাব। তাৰপিছত আপোনালোকে দেখা পাব, স্ক্ৰল ডাউন কৰি গৈ থাকক। ইয়াত দেখা পাইছে গুৱাহাটী মিউনিচিপাল কোঅপাৰেশ্যন ৰিকুৱাৰমেণ্ট 2020 এপ্লাই ফৰ দুটা একাউণ্ট মেনেজাৰ আৰু দুটা কমিউনিটি অৰ্গেনাইজ পোষ্টৰ বাবে। ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, আপোনালোকৰ বয়স কিমানৰ পৰা কিমানলৈকে দি আছে, তেন্তে সম্পূৰ্ণ তথ্য পাবলৈ আপুনি ৰিড মোৰত ক্লিক কৰি চাওক। তাৰপিছত দেখা পাব গুৱাহাটী মিউনিচিপাল কোঅপাৰেশ্যন ৰিকুৱাৰমেণ্ট 2020 এপ্লাই ফৰ টু একাউণ্ট মেনেজাৰ আৰু দুটা কমিউনিটি অৰ্গেনাইজ পোষ্টৰ বাবে। ইয়াৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব, ইয়াৰ বাবে কোৱালিফিকেশ্যন আপোনাৰ b.com, আপোনাৰ মেক্সিমাম এক্সপিৰিয়েঞ্চ 2 বছৰ লাগিব আৰু সেই বিষয়ে একাউণ্ট মেনেজাৰ বিষয়ে আপোনাৰ নলেজ থাকিব লাগিব। যদি আপোনাৰ নলেজ আছে তেন্তে আজিয়ে গৈ এপ্লাই কৰক আৰু ইয়াৰ বাবে বয়স এবভ 23 year to 35 এবভ। আৰু আপোনাৰ দৰমহা কিমান হ'ব, মান্থলি 20,000 পৰা। আৰু ছেকেণ্ড পোষ্টটো কমিউনিটি অৰ্গেনাইজ পোষ্টৰ বাবে আপোনাৰ মেক্সিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব আৰু তাৰ বাবে আপোনাৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু সেই পোষ্টৰ বাবে আপোনাৰ নলেজ থাকিব লাগিব আৰু সেই পোষ্টৰ বয়স একেই 23 বছৰৰ পৰা 35 বছৰ। আৰু আপোনাৰ দৰমহা কিমান হ'ব, মাহেকত 12,000 পৰা 12+। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অনলাইন জব ইন আছাম ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম আন এটি জব এডুকেশ্যনেল ভিডিঅ' লৈ। তেন্তে আজিলৈ সমাপ্ত। জয় অসম।